হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আমাৰ ঘৰত আজি এভাগে এই পূজা পাতিছোঁ। পূজা ভাগ মানে মানুহজনৰ হৈ পাতিছোঁ আৰু ঘৰখনৰ হৈও পাতিছোঁ আৰু তাকে যা কৰি আছোঁ। মানে আপোনালোকৰ লগত মানে মই ওলাবই পৰা নাই। ঘোল বনাই আছে। সত্যনাৰায়ণ পূজা ভাগ পতা হৈছে। নাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা। ঘোলখিনি মানে মই মিক্সিত মাৰি ল'লোঁ আৰু মানে কাম আজি বহুত ওলাইছে আৰু সেইখিনি কাম কৰি আছোঁ। ভকত দেউৰিবলৈ নে কেতিয়াবাতে আহিলে, আজি গধূলিহে হ'ব। ভকত গধূলি আহিব আৰু বাকী মানে বা আহিলে আৰু বাক দেখাম বাৰু, দেখিছে নহয় ভিডিঅ'ত। আৰু মাহী আহিলে, মাহীকো দেখিছে। তাৰপৰা ভকত আৰু আহিবহে লাহে লাহে, আৰু সহায়কাৰী আছে কিছুমান, কেইজনমান আছে। ঠিক আছে, তেনেহ'লে মই অলপ চলপ দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আপোনালোকে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এইভাগ বহুত মানে এইবাৰ মানে আমি প্ৰথম পাতিছোঁ। মানে এইভাগ পূজা মানে বহুত ভয়ে ভয়ে পাতিছোঁ আৰু ভগৱানক মানে পূৰা প্ৰাৰ্থনা কৰি আছোঁ আৰু যেন ভগৱানে ভালদৰে মানে পাৰ কৰাই নিয়ে আৰু আজিৰ দিনটো। আপোনালোকে পাতিছেনে বাৰু আগত? সকলোৱে কমেণ্ট কৰিবচোন। ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া সকলো কামত ব্যস্ত। এয়া মায়ে কিবা কিবি কৰি আছে, নাৰিকল চাৰিকল জোকাৰি আছে দৌৰিবলৈ নিয়ে। এইফালে আমাৰ হিজত আৰু এইফালে মানে দৌৰিবলৈ নিয়াই প্ৰসাদ ধুই আছে। এয়া দেখাই দিছোঁ, প্ৰসাদ ধুই আছে। টংক মামা, আমাৰ মামাই হয় এজন। আৰু এয়া বাহঁতে মানে খোলৰ কাৰণে কল গুচাই আছে। এইফালে বায়ে মাহীয়ে খুন্দনাত এনেকৈ মছলা পিচি আছে। আৰু মই লাহে লাহে মিক্সিত মাৰি দিম আৰু অলপ পাছত। 11 টকা। বন্ধুসকল, এতিয়া মই একদম কাম বন কৰি পূৰা আজৰি। বাচন বৰ্তন মানে আজিয়ে ধুই থ'লোঁ। ৰাতিপুৱালৈ বাহঁতে থৈ দিব কৈছিলে, কিন্তু মই ৰাতিপুৱালৈ থৈ নিদিলোঁ। এতিয়াই চব কৰি মেলি আজৰি হ'লোঁ আৰু নহ'লে ৰাতিপুৱা মানে উঠাও অলপ দেৰি হ'ব চাগে কাইলৈ। এতিয়া আজি ভাগৰুৱা যে অলপ, কাইলৈ মানে অলপ উঠা দেৰি হ'ব চাগে, সেইবাবে ধুইয়ে থ'লোঁ। আৰু পূজা ভাগ বাৰু ভগৱানে ধুনীয়াকৈ পাৰ কৰাই দিলে আৰু আমি বহুত ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। মানে ধুনীয়াকৈ পাৰ কৰাই নিলে আৰু একো হেৰি নোহোৱাকৈ। মানে আপোনালোকেও পাতিব এইভাগ পূজা। মানে মনটো বহুত ভাল লাগে আৰু এনেকৈ পূজা চূজা বা সকাম চকাম ঘৰত এনেকৈ পাতি থাকিলে মনটো বহুত পবিত্ৰ লাগি থাকে দিয়কচোন। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইবিলাক খোৱা চোৱা, এইবিলাক মানে প্ৰসাদ দিয়া এইবিলাক ভিডিঅ' মই অকণোৱে কৰিব নোৱাৰিলোঁ, কাৰণ মই বহুত ব্যস্ত হৈ থাকিলোঁ। আৰু মানুহৰ আগত মই অলপ বেয়াও পাওঁ মানে এনেকৈ ভিডিঅ'টো কৰি থাকিবলৈ। যিহেতু ভকত আছিলে, সেইবাবে মই ভিডিঅ'টো নকৰিলোঁ। বেয়া নাপাব আপোনালোকে। গৰমো বহুত পৰিছে। সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈ ধন্যবাদ। গুড নাইট।